welcome to my YouTube channel. আজি মই যাম আজি জাগিৰোড পাৰ্কত য'ত নেকি ৱাটাৰফল আছে আৰু বহুত কিবা কিবি আছে তাত গৈ দেখাম আপোনালোকক আৰু মোৰ লগত যাব এয়া আনোৱাৰ আৰু এইখন বাইক লৈ যাম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হ'ল জাগিৰোড টু মৰিগাঁও ৰোড এইটো জাগাখিনিৰ নাম পালিগুৰি হয় আৰু জাগিৰোড ফালে গৈ আছোঁ আমি য'ত নেকি ৱাটাৰফল আছে বহুত কিবা কিবি আছে আৰু বহুত বস্তু দেখাম ভাল ভাল বস্তু চাব পাৰিব আপোনালোকে তো ভিডিঅ'টো কন্টিনিউ কৰি থাকক আপোনালোকে ভাল ভাল বস্তু চাব পাৰিব এনজয় কৰিব পাৰিব এক্সপিৰিয়েঞ্চ ল'ব পাৰিব আৰু এইখন হ'ল আমাৰ জাগিৰোডখন বহুত ডেভেলপ হৈ আছে আগৰ পৰা এইখন অভাৰব্ৰিজ নহয় ফ্লাইঅভাৰ হৈ আছে আগত ৰেলগেট আছে ৰেলগেট থকাৰ কাৰণে মানুহৰ বহুত দিগদাৰ হয় সেইটো কাৰণে এতিয়া ফ্লাইঅভাৰ হৈ আছে আমাৰ বহুত সুবিধা হ'ব এয়া য'ত আহিব খুজিছিলোঁ আমি সেইখিনি জেগা পাই গ'লোঁ অলৰেডি এতিয়া আমি ইয়াত সোমাম টিকেট কাটিব লাগিব চাওক টিকেট কাউণ্টাৰত গৈ পেলাই কিমান লয় টিকেট সোমাই আহিলোঁ ভিতৰত এতিয়া টাইম আপোনাৰ 11:10 হৈছে তো 1 বজাৰ আগত নুখোলে আমি সোনকালে আহি গৈছোঁ এইটো পাৰ্কত এফালে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইকেইটা বনাই থৈ দিছে খেলিব পৰাকৈ মাত্ৰ 20 টকা টিকেটৰ ইমান দাম নাই বহুত বস্তু বনাই ৰাখিছে এফালে চাওক এইটো হ'ল ৱাটাৰফল আমি মানে বহুত সোনকালে আহি গ'লোঁ সেইটো কাৰণে মানুহ নাই নহ'লে মানুহ ভিৰ হৈ থাকে মানে এইটো পাৰ্ক গধূলি খোলা থাকে 1 বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে এইটো এখন মন্দিৰ বনাই ৰাখিছে ইয়াত পূজা হয় আৰু এইবিলাক সব চিমেণ্টে বনোৱা সৰু এটা পোৱালি মাইকী মানুহ বনাই ৰাখিছে তাৰ পিছত আছে এইটো কেঁচুৱা পিঠিত কিবা বস্তু ৰাখি দিছে পাৰ্কত বহুত ভাল লাগে কিবা এটা ভাল লাগে ইয়াত আহিলে আপোনালোকৰ আহি ইয়াত এনজয় কৰিব পাৰে বহুত বস্তু আছে মাত্ৰ 20 টকা বেছি দাম নাই টিকেটৰ এফালে বহুত ফুল গছ লগাই ৰাখিছে চাওক না কি ধুনীয়া মানে কি কম আৰু বহুত ভাল লাগি আছে ইয়াৰ ভিতৰত আহি মানে এতিয়া মানুহ নাই ইমান এটা ভাল লগা নাই মানুহ থাকিলেতো আৰু বেছি ভাল লাগে এইটো চাওক কেইবাটা মাগুৰ মাছ বুলি কয় এইটো ইংলিছত তো আমি কুম্ভীৰ বুলি কওঁ আপোনালোকে বা কি কয় কমেণ্টত জনাই দিব পাৰ্কৰ লোকেশ্যন মই ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে আহিলে আহিব পাৰে আৰু ওপৰতো বহুত বস্তু কিবা কিবি আছে ওপৰত গৈ আপোনালোকক দেখাই আছোঁ ইয়াতে আহি আপোনালোকে ফটোশ্বুট ল'ব পাৰিব তো এইফালে আৰু কি আছে দেখাই আছোঁ আপোনালোকক অলপ এইবিলাক বনাই ৰাখিছে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিব পৰাকৈ
ইফালে চাওক সিহঁতে দুজনে পৰা চেলফি লৈ গৈছে ফটো মাৰি আছে আৰু এইকেইটা ইফালে ঝুলনা আছে ঝুলনা বহুত কেইবাটা আছে আপোনালোকে আহি এক্সপিৰিয়েঞ্চ ল'ব পাৰে মানে কি ক'ম আৰু 20 টকাত বহুত ফেচিলিটি দিছে এইটো এটা ঝুলনা ইয়াত বহি আপোনালোকে এক্সপিৰিয়েঞ্চ ল'ব পাৰে এইফালে বনাই ৰাখিছে আমাৰ অসমৰ চবতকৈ আমি মেইন সম্পদ ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্ট আছে এতিয়া বন্ধ 1 বজাৰ পিছত খোলে আমি বহুত সোনকালে খোলাই আছে আৰু আমি গৈ আছো এতিয়া ওপৰৰ ফালে ওপৰতো বহুত বস্তু আছে কিবা কিবি বনাই ৰাখিছে চৰাই কি নাম বা মই নাজানো ইমান আপোনালোকে যদি দৌৰিব পাৰিছে চাই লওক কি আছে ইয়াত আৰু এইফালে আমাৰ আনোৱাৰ তাক ফটো মাৰি আছে বলক আমি এইফালে যাওঁ এইফালেও কিবা কিবি আছে বহুত আমি যেনে ফিল্মত দেখা পাওঁ এয়া মানুহ মাছ হৈ যায় এইটো বনাই ৰাখিছে এইফালে চাক মনকি তো তাৰ দেউতা হ'ব মায়ে হ'ব আৰু ল'ৰাটো হ'ব না মাইক ছোৱালীয়ে হয় আপোনালোকে চাই লওক এইফালে দুজন মানে দুটা বাঘ বনাই ৰাখিছে এটা তো পুরো অ্যাকশন ধরে রাখি সাথে কি মানে সব সিমেন্টারে বনোয়া এতে বানাইছে আর ওইফালে চাক এইটো ফিল্ডটো যে আমাৰ পাৰ্কৰ বাহিৰৰ ফালে এইটো হ'ল পিকনিক প্লেচ ইয়াত মানুহে ডিসেম্বৰ আৰু জানুৱাৰীত পুৰা পিকনিক খায় ইয়াত বহুত পিকনিক খাব মানুহ আহে এইটো ওপৰৰ পৰা চাওক তলৰ দৃশ্য
কি কম মানে বহুত ডাঙৰ বনাইছে এইটো বস্তুটো। চাক না চাক এইফালে আন পুৰা এনজয় ন, এনজয়। কি মজা। চাক না এই আনোয়াৰে কি এনজয় কৰি আছে আপোনালোকে চাক। মানে কি কম ইয়াৰ এইটো পাৰ্কৰ ভিতৰত বহুত চাব লগা বস্তু আছে। আপোনালোকে এইফালেও আছে দুটা ব্ৰেঞ্চ, য'ত আপোনালোকে আহি ইয়াত বহি বহি কথাও ক'ব পাৰিব। এইফালে চাই ক'ব লগা আৰু ভাষাই নাই ইয়াত। মানে বহুত ফেচিলিটি দিছে ইয়াত। এইফালে চাওক জিৰাফ, ডাঙৰ এটা সৰু এটা। এইফালে চাওক পাথৰত বনাই থৈছে মানুহ। এইফালে দুটা ছোৱালী বনাই ৰাখিছে। সি অকলে অকলে পুৰা এনজয় কৰি আছে। বহুত ধৰণৰ ফুল গছ আছে, বহুত বস্তু আপোনালোকে চাইছে। ইয়াত আপোনালোকে আহিব পাৰে, গাৰ্লফ্ৰেণ্ড হওক বয়ফ্ৰেণ্ড হওক, অকল গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহয় ফেমিলি লৈয়ে আহিব পাৰে। সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ফেচিলিটি ৰাখিছে ইয়াত। সিহঁতে আহি যাতে ভাল পায় তাৰ কাৰণে বহুত বস্তু বনাই ৰাখিছে। এফালে আমি ওলাইছোঁ, মানুহ লাহে লাহে আহিব ধৰিছে, টাইমো হৈ আহি আছে। এইকেইটা মানুহ পাৰ্কত সোমাব। তো আপোনালোকে যদি আহিব মন যায় তো আহিব, ইয়াত আহি এক্সপিৰিয়েঞ্চ ল'ব পাৰে, এনজয় কৰিব পাৰে। এতিয়া আমি ভিতৰৰ পৰা ওলাই আহিলোঁ পাৰ্কৰ পৰা। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু সদায় ছাপোৰ্ট কৰি যাব আমাক।